বহুদিনৰ মূৰত কবিতা এটা লিখিছোঁ। আপোনালোকে শুনিব আৰু কেনেকুৱা পাই জনাবলৈ একদম নাপাহৰিব। তুমি জানো বুজা মোৰ কবিতা, বন্ধ কোঠালিত মৰীচিকা মই, য'ত মোৰ কথাবোৰ কবিতাৰ ৰূপ লয়। তুমিতো নাজানা তোমাৰ নৰিয়া দেহা আৰু মোৰ ঔষধ বিচৰাৰ কাহিনী। মৌনতাৰ বুকুত এখনি ছবি আঁকিছোঁ, তোমাৰ ছবি। ওঠত হাঁহি, চকুত কাজল, কপালত সৰুকৈ এটা ফুল। উফ, আকৌ পৰি গ'লোঁ তোমাৰ প্ৰেমত। মোৰ বৰ্ণনাত আবেলিৰ সেই লহিওৱা বেলিটোৰ দৰেই ধুনীয়া তুমি। মোৰ বৰ্ণনাত বুৱতী নৈখনৰ দৰেই ধুনীয়া তুমি। আচলতে মোৰ দুচকুত সকলোতকৈ ধুনীয়া তুমি। তোমাক কেনেকৈ বুজাওঁ কোৱা? তোমাৰ লগত সময় নহয় জীৱন জীয়াবলৈ খুজিছোঁ। পৰা হ'লে মোৰ চকু জুৰি দি দিলোহেঁতেন তোমাক, চাগে তেতিয়া বুজিলা মোৰ দুচকুত তুমি কিমান প্ৰিয়। ধন্যবাদ।